হেল্ল' এভৰিৱান ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে। বন্ধুসকল, আজি আপোনালোকলৈ আৰু এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। হয় বন্ধুসকল, বেমাৰত যিমান মানুহৰ মৃত্যু হয় তাৰে প্ৰায় 30% মানুহৰ মৃত্যু হয় হাৰ্ট এটেকত। আৰু এই হাৰ্ট এটেকৰ মেইন কাৰণ হৈছে কলেষ্টৰেল আৰু ট্ৰাইগ্লিচাৰাইডছ। আজিৰ ভিডিঅ'ত এই ট্ৰাইগ্লিচাৰাইডছৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, এই ট্ৰাইগ্লিচাৰাইডছ কি আৰু ইয়াৰ নৰ্মেল ৰেঞ্জ কিমান আৰু ই আমাৰ বডিত কি কাম কৰে, আজি সেই বিষয়েও আলোচনা কৰিম। লগতে বন্ধুসকল, এই ট্ৰাইগ্লিচাৰাইডছ নিৰ্মূল কৰাৰ বাবে নেচাৰেলি কিছুমান উপায়ৰ কথাও আলোচনা কৰিম। আহক তেন্তে পলম নকৰি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানি লওঁ সেই ট্ৰাইগ্লিচাৰাইডছৰ বিষয়ে বিতংভাৱে। হয় বন্ধুসকল, প্ৰথমতে আহক জানো এই ট্ৰাইগ্লিচাৰাইডছ কি, ই আমাৰ বডিৰ ক'ত থাকে। বন্ধুসকল, এই ট্ৰাইগ্লিচাৰাইডছ হৈছে আমাৰ তেজত থকা এবিধ চৰ্বি। ই তেজৰ সৈতে আমাৰ বডিৰ শিৰত থাকে। বন্ধুসকল, যদি আমাৰ তেজত এই ট্ৰাইগ্লিচাৰাইডছৰ পৰিমাণ বৃদ্ধি পায় তেতিয়াহ'লে আমাৰ আৰ্টেৰিজবোৰ অৰ্থাৎ আমাৰ ধমনীবোৰ জাম হয়। আমাৰ হাৰ্টৰ পৰা যিবোৰ নলীয়েদি তেজ আমাৰ শৰীৰৰ বিভিন্ন অংগলৈ প্ৰবাহিত হয় সেই নলীবোৰ ব্লক হয়, ফলত কি হ'ব, হাৰ্ট এটেক। ঠিক তেনেকৈ যদি আমাৰ ব্ৰেইনত যিবিলাক সৰু সুৰা শিৰ আছে, যদি সেই শিৰত এই কলেষ্ট্ৰলযুক্ত তেজ যদি গৈ পেলাই তাত গোট মাৰি দিয়ে, আমাৰ ব্ৰেইন ষ্ট্ৰোক মাৰিব। বন্ধুসকল, এই কলেষ্ট্ৰলযুক্ত তেজে আমাৰ লিভাৰত চৰ্বি বঢ়ায়, ফলত কি হ'ব, এটা সময়ত ফেটি লিভাৰ হ'ব। বন্ধুসকল, যদি এই ট্ৰাইগ্লিচাৰাইডছ ইমানেই ক্ষতিকাৰক তেতিয়াহ'লে সৃষ্টিকৰ্তাই এই ট্ৰাইগ্লিচাৰাইডছো আমাৰ বডিত কিয় দিছে? বন্ধুসকল, প্ৰভুৱে এই ট্ৰাইগ্লিচাৰাইডছ আমাৰ বডিত ভালৰ কাৰণে দিছে। বন্ধুসকল, আমি যিবোৰ ভিটামিন খাওঁ বা আমি যিবিলাক নিউট্ৰিশ্যনযুক্ত বস্তু আমি আমাৰ বডিত সোমাওঁ, তাৰে ভিটামিন এ, ভিটামিন ই আৰু ভিটামিন ডি, এই তিনিটা ভিটামিন ট্ৰাইগ্লিচাৰাইডছ অৰ্থাৎ ফেট নহ'লে আমাৰ বডিত শোষণ নহয়, আমাৰ বডি সেইটো শুহিব নোৱাৰে। যেনেকৈ আপোনাৰ অক্সিজেন নহ'লে জুই নজ্বলে, ঠিক তেনেকৈ চৰ্বি বা ফেট নহ'লে ভিটামিন এ, ভিটামিন ই, ভিটামিন ডি এইবোৰ আমাৰ বডিত অবজাৰ্ভ নহয়, মানে শোষণ নহয়। ইয়াৰ উপৰি বন্ধুসকল, এই চৰ্বিয়ে আমাক এনাৰ্জি দিয়ে। আমাৰ জৰুৰীকালীন অৱস্থাত অৰ্থাৎ যেতিয়া আমাৰ জ্বৰ চৰ্দি আদি বেমাৰ হৈ থাকে তেতিয়া আমাৰ খাবলৈ মন নাযায় বা কমকৈ খাওঁ বা এনেকুৱা হৈ যায় আমি 2-3 দিন একোৱে নাখাওঁ। তাৰোপৰি বন্ধুসকল, আমি যেতিয়া উপবাস থাকোঁ বা ৰোজা ৰাখোঁ বা বিশেষ কিবা কাৰণত আমি 2-3 দিন একো নোখোৱাকৈও থাকিব পাৰোঁ, তেতিয়াহ'লে আমি সেইকেইদিন এনাৰ্জি ক'ৰ পৰা পাই আছোঁ? এই চৰ্বিয়ে আমাক এনাৰ্জি দিয়ে। তাৰ উপৰি বন্ধুসকল, আমাৰ ব্ৰেইনৰ হীৰা উপহীৰাবোৰ বা আমাৰ বডিৰ যিবিলাক গ্লেন্স আছে সেই গ্লেন্সবোৰ এক্টিভ কৰি ৰাখে এই ট্ৰাইগ্লিচাৰাইডছে। এতিয়া হয়তো বুজি পালে বন্ধুসকল যে ট্ৰাইগ্লিচাৰাইডছ আমাৰ বডিত থকাটো কিমান প্ৰয়োজন আৰু সেইটো প্ৰভুৱে আমাক কিয় দিছে। এতিয়া হওক বন্ধুসকল জানো যে আমাৰ বডিৰ তেজত এই ট্ৰাইগ্লিচাৰাইডছৰ মাত্ৰা কিমান থাকিব লাগে, অৰ্থাৎ ইয়াৰ নৰ্মেল ৰেঞ্জ কিমান। বন্ধুসকল, আমাৰ তেজত এই ট্ৰাইগ্লিচাৰাইডছৰ পৰিমাণ 150 mg per dlতকৈ কম থাকিব লাগে। যদি এই পৰিমাণ 200 mg per dlতকৈ বেছি হয় তেতিয়াহ'লে তাক হাই বুলি ধৰা হয়। আনহাতে যদি এই পৰিমাণ 299ৰ ওপৰত হৈ যায় তেতিয়াহ'লে আপোনাৰ হাৰ্ট, আপোনাৰ ব্ৰেইন, আপোনাৰ লিভাৰ ৰিস্কি হৈ পৰে। ঠিক আছে বন্ধুসকল, এতিয়া হওক আমি জানো যে আমাৰ তেজত এই ট্ৰাইগ্লিচাৰাইডছ কেনেকৈ সৃষ্টি হয়। বন্ধুসকল, আমি খোৱা তেল, বাটাৰ, ঘি এইবোৰৰ পৰা আমাৰ তেজত ট্ৰাইগ্লিচাৰাইডছ সৃষ্টি হয়, কিন্তু এইবোৰে ট্ৰাইগ্লিচাৰাইডছ বৃদ্ধি নকৰে, নবঢ়ায়। বন্ধুসকল, ট্ৰাইগ্লিচাৰাইডছ বাঢ়ে চুগাৰ আৰু কাৰ্বহাইড্ৰেট জাতীয় খাদ্যৰ পৰা। আমি খোৱা সেই ভাত, ৰুটি, দালি, আলু ইত্যাদি যিবোৰ কাৰ্বহাইড্ৰেট জাতীয় খাদ্য, সেই খাদ্যবোৰৰ পৰা একচুৱেলি এই ট্ৰাইগ্লিচাৰাইড বৃদ্ধি হয়। বন্ধুসকল, আমি ভাত, ৰুটি, দালি, আলু এইবোৰহে খাইছোঁ, ইয়াততো কোনো চৰ্বি নাই, কিন্তু এইবোৰ খোৱাৰ পাছত আমাৰ বডিত ট্ৰাইগ্লিচাৰাইডছ বা সেই চৰ্বিটো কেনেকৈ বাঢ়ে। বন্ধুসকল, আমি যেতিয়া এই কাৰ্বহাইড্ৰেট জাতীয় খাদ্যবোৰ খাওঁ তেতিয়া আমি কি পাওঁ? কেলৰিজ পাওঁ। যেতিয়া আমি এই কাৰ্বহাইড্ৰেট জাতীয় খাদ্যবোৰ বেছিকৈ খাওঁ তেতিয়াহ'লে আমি বেছি কেলৰিজ পাওঁ। এতিয়া এই অতিৰিক্ত কেলৰিজখিনি আমি যদি
ক'ৰবাত কামত নলগাওঁ, ধৰক আমি যদি কষ্ট নকৰোঁ, আমি ব্যায়াম নকৰোঁ, আমি যদি কোনো কষ্টকৰ কাম নকৰোঁ, তেতিয়াহ'লে সেই অতিৰিক্ত কেলৰিখিনি কি হ'ব? এই অতিৰিক্ত কেলৰিখিনি চৰ্বি আকাৰে ট্ৰাইগ্লিচাৰাইডছলৈ কনভাৰ্ট হয়। তাৰোপৰি বন্ধুসকল, আমি যিবিলাক ফ্ৰুক্ট'জ জাতীয় ফল খাওঁ, যেনেকৈ আপোনাৰ কল, আম, আঙুৰ, নাচপতি আদি যিবোৰ ফল আমি খাই থাকোঁ, এই ফলবোৰৰ পৰা যিখিনি অতিৰিক্ত কেলৰি হয়, সেই অতিৰিক্ত কেলৰিখিনিও আপোনাৰ চৰ্বি আকাৰে ট্ৰাইগ্লিচাৰাইডছলৈ ৰূপান্তৰিত হয় আৰু এই গোটেই কামখিনি আমাৰ লিভাৰে কৰে। বন্ধুসকল, এতিয়া আমি জানিলোঁ যে ট্ৰাইগ্লিচাৰাইডছ কি আৰু এই ট্ৰাইগ্লিচাৰাইডছটো আমাৰ বডিত কিয় থাকিব লাগে আৰু ইয়াৰ পৰিমাণ বৃদ্ধি হ'লে আমাৰ কি কি অসুবিধা হ'ব পাৰে, আজি সেই বিষয়ে এতিয়ালৈকে জানিলোঁ। এতিয়া আহক আমি ঔষধ নোখোৱাকৈ নেচাৰেলি কি উপায়েৰে আমাৰ এই ট্ৰাইগ্লিচাৰাইডছ নিৰ্মূল কৰিব পাৰি বা কণ্ট্ৰলত আনিব পাৰি সেই বিষয়ে অকণমান জানো। বন্ধুসকল, ইয়াৰ বাবে আপুনি আপোনাৰ লাইফষ্টাইল চেঞ্জ কৰিব লাগিব আৰু 4টা বস্তুৰ ওপৰত খুব গুৰুত্ব দিব লাগিব। বন্ধুসকল, ডায়েট ফুড, এক্সাৰচাইজ, এলকহল আৰু অবিচিটি, এইকেইটা বস্তুৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। প্ৰথম কথা হৈছে বন্ধুসকল, আপোনাৰ যিটো ডায়েট ফুড সেইটো আপুনি ভালকৈ মেইনটেইন কৰিব লাগিব। বন্ধুসকল, এতিয়া আপুনি এইখিনি কৰিবলৈ যাওঁতে প্ৰথম আপুনি আপোনাৰ বডিৰ ওজন কমাব লাগিব আৰু সেই ওজন আপুনি লাহে লাহে কমায় বা দ্ৰুত গতিত কমায়, সেইটো আপোনাৰ ইচ্ছা। কিন্তু এনেকৈ কৰিবলৈ যাওঁতে আপোনাৰ কি হ'ব? ট্ৰাইগ্লিচাৰাইডছ লাহে লাহে কমি যাব। বন্ধুসকল, যদি আপুনি ভাবে যে ট্ৰাইগ্লিচাৰাইডছ কমি যোৱাৰ পাছত আকৌ ৱেইট গেইন কৰিবলৈ বা ওজন বঢ়াবলৈ, তেতিয়া কিন্তু আপোনাৰ সেই ট্ৰাইগ্লিচাৰাইডছ আকৌ হোৱাৰ সম্ভাৱনা নাথাকে। বন্ধুসকল, চেনিযুক্ত যিবোৰ খাদ্য আছে, অৰ্থাৎ চেনি দিয়া যিবিলাক খাদ্য আছে, সেইবোৰ খাদ্য আপোনালোকে এভইড কৰিব লাগিব। ধৰক আপুনি চাহ, কফি, বিভিন্ন ধৰণৰ ক'ল্ড ড্ৰিংক, ছফ্ট ড্ৰিংক বা আপোনাৰ পেকেটিং, ফ্ৰুইট জুইচ, এনেকুৱা যিবোৰ বস্তুত চেনি ব্যৱহাৰ কৰা হয়, সেইবোৰ বস্তু আপোনালোকে খোৱা বাদ দিব লাগিব। কাৰণ মই আগতেও কৈছোঁ যে কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খোৱাৰ ফলত আমাৰ কি হয়? আমাৰ বডিয়ে অতিৰিক্ত কেলৰি পায় আৰু সেই অতিৰিক্ত কেলৰিখিনি আমি যদি কামত নলগাওঁ, সেইখিনি কি হয়? চৰ্বি আকাৰে আমাৰ ট্ৰাইগ্লিচাৰাইডছলৈ ৰূপান্তৰিত হয়। আপুনি ইয়াৰ ঠাইত ফাইবাৰযুক্ত খাদ্য বেছি ব্যৱহাৰ কৰক, যেনেকৈ আপোনাৰ ধৰক শাক পাচলি, ফল মূল, সেইবোৰ খাদ্য আপুনি বেছিকৈ খাবলৈ ধৰক। যদি আপুনি ফাইবাৰযুক্ত খাদ্যটো বেছিকৈ ইনটেক কৰে, তেতিয়াহ'লে কি হ'ব? আপোনাৰ মোৰ পেটত চুগাৰ আৰু যিখিনি ফেট সোমাই যায়, সেইখিনি শোষণ হোৱাটো বন্ধ কৰিব। অৰ্থাৎ ফাইবাৰে সেই চৰ্বি বা চুগাৰ জাতীয় যিবিলাক বস্তু আছে, সেইখিনি আমাৰ বডিয়ে শুহি লোৱাত বাধা দিব। বন্ধুসকল, আপুনি ৰাতি বিশেষকৈ ভেজ অৰ্থাৎ চালাড নাখাব, কাৰণ ইয়াত খুব বেছি পৰিমাণে পানী থাকে। সূৰ্যৰ পোহৰত এইবোৰ খুব সোনকালে হজম হয়। যদি আপুনিটো ৰাতি খায়, হয়তো আপোনাৰ পেটত গেছ, এচিডিটি এইবোৰ সৃষ্টি হ'ব পাৰে। তাৰোপৰি বন্ধুসকল, আপুনি যিবোৰ তেলত ভাজা বস্তু আছে সেইবোৰ নাখাব, যেনেকৈ পকৰি বা আৰু কিবা কিবি এনেকুৱা তেলত ভজা বস্তুবোৰ আপোনালোকে একেবাৰেই নাখাব, যদি আপোনাৰ বডিৰ বা আপোনাৰ তেজৰ পৰা সেই ট্ৰাইগ্লিচাৰাইডছৰ পৰিমাণ কমাব খুজিছে। বন্ধুসকল, এই ট্ৰাইগ্লিচাৰাইডছৰ পৰিমাণ কমাবলৈ আপুনি দৈনিক কমেও 30 পৰা 40 মিনিট সময় এক্সাৰচাইজ কৰিব। সেও এৰবিক এক্সাৰচাইজ, অৰ্থাৎ আপুনি ৱাকিং কৰক, ৰানিং কৰক, চাইকেলিং কৰক, আপুনি ছুইমিং কৰক, আপুনি ডেন্সিং কৰক, আপুনি স্কিপিং কৰক, অৰ্থাৎ আপুনি ৰছী খেলক, এনেকুৱা এক্সাৰচাইজবোৰ আপুনি কৰি থাকক। বন্ধুসকল, এই এক্সাৰচাইজবোৰ একচুৱেলি আপুনি ৰাতিপুৱা খালী পেটত কৰাটো বেছি ভাল, বা আপুনি যেতিয়াই কৰে কিন্তু খালী পেটত কৰাটো বেছি ভাল। কাৰণ বন্ধুসকল, যদি আপুনি খাই পেলাই কৰে এক্সাৰচাইজ, তেতিয়াহ'লে কি হ'ব? আপোনাৰ সেই এক্সাৰচাইজ কৰিবলৈ যিখিনি শক্তিৰ প্ৰয়োজন হ'ব, সেইখিনি শক্তি আপোনাৰ এই খাদ্যই দি দিব। কিন্তু যদি আপুনি খালী পেটত কৰে, তেতিয়াহ'লে কি হ'ব? আপোনাৰ যিখিনি শক্তিৰ প্ৰয়োজন হ'ব এই ব্যায়ামখিনি কৰোঁতে, সেইখিনি সেই ট্ৰাইগ্লিচাৰাইডছত থকা যিখিনি ফেট আছে, সেই ফেটে যোগান ধৰিব। মই আগতে কৈছোঁ যে আমাৰ বডিত এই ট্ৰাইগ্লিচাৰাইডছৰ মেইন কাম কি আছিলে? আমাৰ বডিক এনাৰ্জি দিয়া। সেই ফেটবোৰ ভাঙি পেলাই কি হ'ব? আমাক এনাৰ্জি দিব। যেতিয়া এই ফেটবোৰ ভাঙি পেলাই আপোনাক এনাৰ্জি দিব এই ব্যায়াম কৰিবলৈ, তেতিয়া কি হ'ব? আপোনাৰ ট্ৰাইগ্লিচাৰাইডছ লাহে লাহে কমি আহিব। বন্ধুসকল, এই ট্ৰাইগ্লিচাৰাইডছ কমাবলৈ আপোনালোকে ফাষ্টিং কৰক, অৰ্থাৎ উপবাস থাকক। বন্ধুসকল, উপবাসে খুব সোনকালে আপোনাৰ ট্ৰাইগ্লিচাৰাইডছ কমাই দিব। বিশেষকৈ মই আপোনালোকক ক'ম যে আপোনালোকে এই এৰবিক যিখিনি এক্সাৰচাইজ সেইখিনি কৰক আৰু আপোনালোকে ফাষ্টিং কৰক।
এই পদ্ধতিৰে যদি আপুনি ট্ৰাইগ্লিচাৰাইডছ কমাব খোজে তেতিয়াহ'লে আপোনাৰ কি হ'ব যে আপুনি যেতিয়া এক্সাৰচাইজ কৰিব তেতিয়া আপোনাৰ এনেকৈ কৰিব যাতে আপোনাৰ হাৰ্টবিটটো বাঢ়ি যায় আৰু আপুনি এক্সাৰচাইজ কৰোঁতে খালী পেটে কৰিব আৰু যেতিয়া আপোনাৰ হাৰ্টবিটটো বাঢ়ি যাব তেতিয়া কি হ'ব আপোনাৰ HDL বাঢ়ি যাব অৰ্থাৎ গুড কোলেষ্ট্ৰল বাঢ়ি যাব আৰু যেটো আপোনাৰ কোলেষ্ট্ৰল আৰু ট্ৰাইগ্লিচাৰাইড সেইবোৰ কমি আহিব বন্ধুসকল খালী পেটত এই কাৰণে কৰিব দিছো যদি আপুনি খালী পেটত কৰে এই এক্সাৰচাইজ তেতিয়ালে কি হ'ব আপোনাৰ যিখিনি এনাৰ্জি লাগে আপুনি এই ব্যায়ামখিনি কৰোঁতে যিখিনি এনাৰ্জি লাগে সেইখিনি এনাৰ্জি আপুনি ক'ৰ পৰা পাব সেই ট্ৰাইগ্লিচাৰাইডছত থকা যিখিনি ফেট সেই ফেটৰ পৰা পাব আপোনাৰ সেই ফেটবোৰ ভাঙি আপোনাক শক্তিৰ যোগান ধৰিব ফলত কি হ'ব আপোনাৰ ট্ৰাইগ্লিচাৰাইডছ কমি আহিব তাৰ উপৰি বন্ধুসকল যদি আপুনি ফাষ্টিং কৰে যদি আপুনি উপবাস বা ৰোজা যেটো কোৱা হয় যদি আপুনি তেনেকৈ ফাষ্টিং কৰে তেতিয়াও কিন্তু আপোনাৰ ট্ৰাইগ্লিচাৰাইডছ খুব সোনকালে খুব দ্ৰুত গতিৰে কমি আহিব কাৰণ যেতিয়া আপুনি উপবাস থাকিব আৰু আপুনি যেতিয়া কাৰ্বোহাইড্ৰেট বা সুগাৰ জাতীয় খাদ্যবোৰ নাখাব তেতিয়া কি হ'ব আপোনাৰ সেই যে বডিত যিখিনি ট্ৰাইগ্লিচাৰাইডছ আকাৰে ফেট আছে সেই ফেটবোৰ ভাঙিব এফালদি এক্সাৰচাইজ এফালদি ফাষ্টিং আপোনাৰ খুব দ্ৰুত গতিৰে আপোনাৰ সেই ফেটবোৰ অৰ্থাৎ সেই ট্ৰাইগ্লিচাৰাইডছবোৰ ভাঙি আপোনাক শক্তিৰ যোগান ধৰিব ফলত কি হ'ব আপোনাৰ বডিৰ পৰা বা আপোনাৰ তেজৰ পৰা ট্ৰাইগ্লিচাৰাইডছ কমি যাব বন্ধুসকল এইখিনি কৰিবলৈ যাওঁতে আপোনাৰ যেটো অবেচিটি সেই অবেচিটিও কমি আহিব অৰ্থাৎ আপোনাৰ যেটো মেদবহুলতা সেইখিনিও লাহে লাহে কমি আহিব এলকহল বা মদ্যপান এভয়েড কৰক যদি আপুনি ট্ৰাইগ্লিচাৰাইডছ কমাব খুজিছে নেচাৰেলি তেতিয়াহ'লে আপোনালোকে আৰু কেইটামান বস্তু এভয়েড কৰিব লাগিব যেনেকৈ আপোনাৰ এনিমেল প্ৰটিন বিশেষকৈ এনিমেল প্ৰটিন আৰু সেই এনিমেল প্ৰটিনৰ পৰা বাকি যিবোৰ খাদ্য বস্তু তৈয়াৰ হয় সেইবোৰ আপোনালোকে এভয়েড কৰি চলক আপুনি সপ্তাহত 2 দিন চৰ্বি থকা মাছ খাব পাৰিব কাৰণ সেই মাছত ওমেগা 3 ফেটি এচিড থাকে আৰু যিয়ে নেকি বা সেই বস্তুটোৱে আপোনাৰ ট্ৰাইগ্লিচাৰাইড কমোৱাত যথেষ্ট সহায় কৰে গতিকে আপুনি সপ্তাহত 2 দিন মাছ খাব পাৰে এই নিয়মবোৰ আপুনি বেছি নালাগে মাত্ৰ 1 মাহ কৰক আৰু 1 মাহ পাছত আপুনি আপোনাৰ লিপিড প্ৰফাইল টেষ্ট কৰক আপুনি চাব আপোনাৰ ট্ৰাইগ্লিচাৰাইডছৰ পৰিমাণ 150 mg পাৰ ডে'তকৈ আৰু বহুত কমি যাব বন্ধুসকল বিশেষকৈ আপুনি ডক্তৰৰ পৰামৰ্শ লৈ এলোপেথিক ঔষধ বা হোমিওপেথিক ঔষধ ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ট্ৰাইগ্লিচাৰাইডছ কমাব পাৰিব বন্ধুসকল আপুনি জানে তেনেকুৱা ঔষধত সাইড এফেক্ট নথকা নহয় বিশেষকৈ যদি আপুনি নেচাৰেলি আপোনাৰ সেই ট্ৰাইগ্লিচাৰাইডছ নিৰ্মূল কৰিব পাৰে তেতিয়াহ'লে আপুনি বিনা সাইড এফেক্টত নিৰ্মূল কৰিব পাৰিব বন্ধুসকল আশা কৰোঁ যে আজিৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পাইছে আৰু আজিৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰিছে বন্ধুসকল যদি আজিৰ এই ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব বন্ধুসকল আপোনালোকে ভিডিঅ' চাই কিন্তু লাইক নকৰে আৰু যদি আপুনি মোৰ চেনেলত আজি প্ৰথম ভিডিঅ' চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই থব যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে আপুনি পায় বন্ধুসকল যদিও ভাবিছে যে আনিও উপকৃত হওক তেতিয়াহ'লে মানৱতাৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকল সুখত থাকক শান্তিৰে থাকক সদায় হাঁহি ফূৰ্তি কৰি থাকিব দৈনিক কমেও 1-1.5 ঘণ্টা ব্যায়াম কৰিব আৰু পৰ্যাপ্ত পৰিমাণে পানী খাব বন্ধুসকল আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকছত তেতিয়ালৈকে মোক আহিব দিয়ক ধন্যবাদ